তো বন্ধুসকল আপোনালোকে জানেনে আমাৰ যিটো ৰাম মন্দিৰ বনাইছে ৰাম মন্দিৰত শ্ৰী ৰামৰ যিটো মূৰ্তি আপোনাৰ স্থাপন কৰা হৈছে মূৰ্তিটোৰ ৰং কিয় ক'লা যদি নাজানে আপোনালোকে ভিডিঅ'টো চাই যাওক আৰু লগতে কম ৰাম মন্দিৰত আপোনাৰ এই বনোৱাৰ সময়ত কি বস্তু ব্যৱহাৰ কৰা হৈছে তো নমস্কাৰ বন্ধুসকল সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম তো আজি আপোনালোকক সৰু সৰু কথা কিছুমান কম ৰাম মন্দিৰৰ বিষয়ে ইতিহাসৰ কথা মই একো নাজানো তো মই ইতিহাসৰ কথা ক'বলৈ যোৱা নাই মই জাষ্ট কম আপোনাৰ ৰাম মন্দিৰৰ বিষয়ে মানে কিছু কথা যে ৰাম মন্দিৰ কিদৰে বনোৱা হৈছে তো ফাৰ্ষ্টতে কওঁ যে ৰাম মন্দিৰ বনোৱা হৈছে অকল মাৰ্বল পাথৰেদি অকল আপোনালোকে দেখিব ইয়াত কোনো ইটা বালি চিমেণ্ট বা ৰড একো ব্যৱহাৰ হোৱা নাই অনলি মাৰ্বল পাথৰ দি পেলাই আপোনাৰ ৰাম মন্দিৰটো বনোৱা হৈছে আৰু লগতে আপোনাৰ 2587খন মানে পবিত্ৰ জেগাৰ পৰা ইয়াত মাটি অনা হৈছে যেনেকৈ আপোনাৰ কেদাৰনাথ বদ্ৰীনাথ হালদিঘাটি বুলি কিছুমান পবিত্ৰ স্থান আছে তাৰ পৰা আপোনাৰ মাটি সংৰক্ষণ কৰি ইয়ালৈ অনা হৈছে আৰু ৰাম মন্দিৰত লগোৱা হৈছে লগতে 150খন নদীৰ পানী অনা হৈছে ৰাম মন্দিৰত কোনো আপোনাৰ কংক্ৰিট মানে আপোনাৰ চিমেণ্ট বালি ইটা এইবিলাক একো ব্যৱহাৰ হোৱা নাই একো ৰথৰ ব্যৱহাৰ হোৱা নাই তাৰ বদলি অকল হৈছে আপোনাৰ পাথৰৰ ব্যৱহাৰ মানে মাৰ্বল পাথৰ তো মাৰ্বল পাথৰটোত কোনো আঠা লগোৱাও হোৱা নাই বা কোনো মানে আমি চিমেণ্ট ব্যৱহাৰ কৰা একো ব্যৱহাৰ কৰা হোৱা নাই এটাৰ ওপৰত এটা পাথৰ জইন কৰি মানে খাচ কাটি ব্যৱহাৰ কৰিহে ৰাম মন্দিৰটো বনোৱা হৈছে তো লগতে কওঁ যে ৰাম মন্দিৰৰ ভিতৰত আমাৰ যি প্ৰভু শ্ৰী ৰামৰ মূৰ্তি স্থাপন কৰা হৈছে মূৰ্তিটোৰ ৰংটো হৈছে ক'লা সকলো মনত প্ৰশ্ন উঠিছে যে মূৰ্তিটোৰ ৰং কিয় ক'লা তো মই ক'বলৈ আহিছোঁ মূৰ্তি বনোৱা হৈছে মূৰ্তিটো সাধাৰণ পাথৰে বনোৱা হোৱা নাই এটা পাথৰে বনোৱা হৈছে আৰু এইটো কোনো সাধাৰণ পাথৰ নহয় এইটো হৈছে আপোনাৰ শালিগ্ৰাম পাথৰ শালিগ্ৰাম বহুতো নাজানে আৰু বহুতো জানে যে শালিগ্ৰাম কি হয় শালিগ্ৰাম পোৱা যায় আপোনাৰ নেপালত গন্ধক নদীৰ মানে পবিত্ৰ এটা পাথৰ হয় যিটো অকল নেপালৰ গন্ধক নদীত পোৱা যায় তাৰ পৰা আনি পেলাই মানে বনোৱা হৈছে লগতে যিটো আপোনাৰ শালিগ্ৰাম পাথৰ হয় তাত বিষ্ণু থাকে বুলি সকলোৱে বিশ্বাস কৰে তো ভগৱানৰ অংশ বুলি ক'ব পাৰি তাৰ দ্বাৰা মানে মূৰ্তিটো স্থাপন কৰা হৈছে সেইকাৰণে ৰংটো ক'লা সকলো আপোনালোকে জনা নাছিলে কিয় ক'লা তো আজি কেতিয়াবা গম পালে যে মূৰ্তিটো কিহৰ কাৰণে ক'লা ৰঙৰ হৈছে তো বন্ধুসকল সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৱে জানে যে আৰু লগতে যিটো চেনেলটো নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজি আপোনালোকৰ কাৰণে জয় শ্ৰীৰাম কৰি ভিডিঅ'টো শেষ কৰিছোঁ।